গাইস হাওয়ার লগত কুমুরা ফ্রি মাছ পোৱা ষ্টাৰ্ট হৈ গ'ল মানে দেখা যাচ্ছে মামা আছে পিছফালে ভাগিনক কিয় পাত্তা নাপায় মামাই যিমানে যি নকক কিয় নাজাছিল আৰি মাছ কেনেকে একদম জেনেক্সটাৰ তো মইনাৰ চাইকেলখনে লৈ আহিলোঁ আৰু ই বুঢ়া চাইকেল লৈ আহিছে আৰু মামা আছে পিছফালে পাত্তা নাপায় মামা আছে পিছফালে ভাগিনক কিয় পাত্তা নাপায় মামাই যিমানে যি নকক কিয় কি কয় এইটো হ'ল মামাৰ ল'ৰা বহুত ঠাণ্ডা গাইছ এতিয়া কিমান টাইম কিমান হৈ আছে 7:24 ৰ'দ ওলালে ৰাতিপুৱা আহিম বুলি ভাবি আছিলোঁ কিন্তু উঠাই নহ'ল এলাৰ্ম বাজি আছে কিন্তু উঠা নহ'ল মিছন ফেল তাৰপিছত আৰু মামাই মাত দিলে তাৰপিছত মুখখন ধুয়ে গুচি আহিছোঁ গাইছ নহ'লে মাছ তাতে শেষ হৈ যাব সেইকাৰণে যিমান জল্দি যাব পাৰোঁ সোনকালে যাওঁ গাইছ মামা নাপাত্তা হৈ থাকিল আৰু দেখা পাইছে এখন দলং মজা লাগি আছে বহুত দিনৰ পিছত এনেকুৱা দলং দেখা পাইছোঁ আৰু গাইছ মই কামপুৰতে আগতে পঢ়িছিলোঁ মানে বহুত এল পি স্কুল পঢ়িছিলোঁ ইয়াতে আইতা যেতিয়া আছিলে এতিয়া আইতা নাই গাইছ অলপমান দুখ লাগে আৰু আইতা হাত থাকিলে অলপ ভাল লাগে মামা আহিছে না মামা মানে বহুত পিছত ৰখি গৈছে একদম লাহে লাহে চলাই আছে গাড়ী মানে চাইকেল লৈ আহিছোঁ আমি তিনিওটাই এয়া দেখা পাইছে পৰিৱেশ কামপুৰৰ বৰবোলা পালো না সিনে কাম চাম তাল খাই গেছি নৰি দিয়ে ইমান ৰাতিপুৱা চাইকেল মাৰবা হেলমেট চেলমেট থাকিলে এতিয়া বাইক চাইক চলাই ভাল লাগে গাইছ ও ৰাম এই কন্দৰ্প পুৰা আগে আগে বুঢ়া চাইকেল লৈ আৰু মই পিছে পিছে লেডিজ চাইকেল লৈ ধান দেখা পাইছে দলং ৰ'দটো মানে ক'ৰবাত অকণমান ওলাইছে ক'ৰবাত ওলোৱা নাই আৰে ইয়াৰ এই পুৰা জোতা চোতা মাৰি আহিছে পুৰা একদম ঠাণ্ডাতে মই জেকেটটো লগাইছোঁ আৰু চেণ্ডেল চলো এই দেখা পাইছে পগলীবিলাক ইয়াত পানী শুকাই গৈছে পুৰা খা মাগুৰ বিহু হৈছে আৰু কামপুৰত আহিলে মানে এটা বস্তু মানে একদম আৰু ফেমাছ আৰু এয়া দেখা পাইছে না বগৰী একদম পকি আছে ৰাস্তাৰ কাষতে আহিলে খাব পাৰিব হা মই 2 থোকামান লৈ যাব লাগিব ইয়াৰ পৰা ছিঙি কিনে কালি পৰহি মানে আহিম আকৌ ইয়াতে আমি এতিয়া আহিম আহি অলপ বগৰী ছিঙি লৈ যাম আমাৰ তাতে 10 টকাত কেইটামান দিয়ে গাইছ আমি কিমান কিলোমিটাৰ মান চাইকেল মাৰিলো কিমান কিলোমিটাৰ চাইকেল মাৰিলো 4 কিলোমিটাৰ মাৰিলোৱে আৰু কিমান আছে আৰু 1 কিলোমিটাৰ মান আছে গাইছ চলো আপোনালোকক নৱবৰ্ষৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ তো আপোনালোকৰ দিনটো ভালে যায় বিহু ভালে যায় তো ভালকৈ উদযাপন কৰক ফূৰ্তি কৰক এয়া হ'ল পৰিৱেশ কামপুৰৰ হৰিয়াদাৰ বিনা চৰা বহুত মানুহ মানে কপিলিত যাই আছে কপিলিত এখন মানে কপিলি কি এখন হেৰি বিল হয় ন নদী আৰু এখন বিল আছে নহয় চবেই যে যায় দীপৰ বিল ক'ত দীপৰ বিল আছে তোহঁতৰে ইয়াত এখন কি নাম এই আমাৰ মামাৰ দোকানৰ কাষেদি যে যায় পল' চল' লৈ কিনে যায় যে তই গম নাপাবি দীঘালী এই দেখা পাইছে শিৱ মন্দিৰ বঢ়িয়া লাগি আছে জেগাখিনি তো আমি এফালে গৈ থাকিলে মানে কি ডাইৰেক্ট আমি হেৰি চাৰিআলি পাই যাম ন নগাঁও সেইটো এই যদি চিধা যাই গৈ আমি এইফালে ডাইৰেক্ট নগাঁও যাই পাম এতিয়া আমি 7-8 কিলোমিটাৰ মান চাইকেল চলাম এতিয়া গৰম লাগি আছে জেকেট পিন্ধি আছোঁ পুৰা গৰম লাগি আছে এডাল মাৰাৰ পিছত মানে বডি হিলি যায় সেইকাৰণে চাইকেল চলাব লাগে চাইকেল চলালে গোটেই বডি মানে
এক্সাৰচাইজ হৈ যায়। আপোনালোকে বাইকবিলাক বেছি দিয়ক গাইজ। বিকি কিনে চাইকেল লওক সঁচাকে। আগৰ দিনৰ মানুহবিলাকে বহুত মানে চাইকেল চলাইছিল, সেইকাৰণে ইহঁত ফিট আছিল, পেট চেট বেছি নোলায়। কিন্তু আমি যদি 2 দিন যদি বহি দিওঁ, আমাৰ পেট গণেশ বাবাৰ দৰে ওলাই যায়। চলো গাইছ, একচুৱেলি আমি বহুত স্পীড মানে চাইকেল চলাইছোঁ, লাহে লাহে চলোৱা নাই। মানে আমাৰ জোচটো বেলেগ ন, টেষ্টটো অলপ গৰম হৈ আছে। বিছনাৰ পৰা জাপ মাৰি দিছোঁ গাইজ। দেউতাৰ নাম মাত শুনি। চলো 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 চলো। নাম বাসন্তী, গম পোৱা নাই? এখন চাইকেলৰ নাম বাসন্তী হয়। আৰু মই যিখন চলাই আছোঁ এখন সৰু মাইনাৰ হয়, হিৰো চাইকেল, বেষ্ট চাইকেল, একদম নতুন হৈ আছে, একদম নতুন, ব্ৰেণ্ড নিউ। বহুত দিনৰ মূৰত চাইকেল চলাই আছোঁ গাইছ, বহুত দিনৰ মূৰত। মাছ পোৱা ষ্টাৰ্ট হৈ গ'ল মানে, দেখা হৈছে কি ডাঙৰ ডাঙৰ মাছ বিকিয়ে আছে। মাছ পোৱা ষ্টাৰ্ট হৈ গ'ল গাইছ, হাৰিয়া নাপাওঁতে। আৰু হাৰিয়া দাৰু গানটো যে আমি মানে শুনিছিলোঁ যে, এই হাৰিয়া ইয়াৰ পৰাই নামটো চাগে লৈছে, মোৰ এনেকুৱা লাগছে। আপোনালোকে কওক, হাৰিয়া জেগাৰ নাম আছে নেকি? কিন্তু ইয়াতে হাৰিয়া দলং এখন আছে, হাৰিয়া মানে নদী আৰু হাৰিয়া বুলি কয়। মামা ইমান পিছ পৰিছে, ক'ত আছে মামা? গাইছ ৰ'গলো অলপ সময়, 5 কিলোমিটাৰমান চলালোঁ না। তো ৰ'দটো ওলাইছে, অলপ অলপ ভাল লাগি আছে। তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালে আছা। চ' এণ্ট্ৰিটো লগাই ল'লোঁ, নহ'লে পিছত পাহৰি যাওঁ। মামা আহি আছে লাহে লাহে। চলো 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 গাইজ, চলো। মামাই পুৰা একদম মোবাইলত গান লগাই লৈছে, গান লগাই লগাই আহি আছে বিন্দাছ, অসমীয়া গান লগাই লৈছে। পোৱালিকেইটা দেখা হৈছে। মানে চব বস্তুৰে মজা আলাগ আলাগ হয়, বাইকৰ আলাগ, কাৰৰ আলাগ, চাইকেলৰ আলাগ। আগতে মানে বহুত চাইকেল চলাইছোঁ ইয়াতে কামপুৰতে, কিন্তু মই গুৱাহাটী দদৰাত মই বেছি চাইকেল চলোৱা নাই। আছিল এখন চাইকেল, কাটি দি যা ঘৰত মাতি থকা। এয়া দেখা পাইছে, পুৰা একদম পল চল লৈ একদম টমটমত ভৰ্তি কৰি দিছে পুৰা। মাঘৰ বিহু বুলি ক'লে আপৰে চামে বেষ্ট। মই মুখ্যমন্ত্ৰীও হ'ম, মই প্ৰধানমন্ত্ৰীও হ'ম, ইমান যে কি নহ'ম। জুবিন দাই কৈছিল, যেতিয়া চিনেমা চাওঁ অমিতাভ বচ্চন হ'ব মন যায়, যেতিয়া ছিংগাৰ হওঁ জুবিন হ'ব মন যায়। এনেকুৱা মানে ফিল হৈ আছে, মানে জীৱনটোত কৰিম কি, কিন্তু সফৰ কা মজা ৰাইট পে হতি হে। মজা মজা। এখন দলং কি হাৰিয়া? এখনে পালো দেখোন, এখনে ন। চলো চলো গাইজ, তো গাইজ আহি পালোঁ হাৰিয়া। সেয়া দেখা পাইছে মাছৰ বজাৰ। ষ্টেণ্ডাৰখন ইয়াতে মানে পাৰ্কিং কৰি থলোঁ। তই তালা মাৰ, কাম আছে কি নিঞ্জা চাবি দাদা। বঢ়িয়া বঢ়িয়া। চ' ফাইনেলি গাইজ আৰি মাছ দেখা পাইছোঁ অহাৰ লগে লগে।
আৰি মাছ আৰি মাছ কেনেকে 800 আৰু এই চিতল মাছটো কেজি তাৰপিছত আপোনালোকৰ আৰু এইটো কি আছে ৰৌ নে এইটো বিকেট গ্লাছ কাপ আচ্ছা আচ্ছা কিমান কাটিছে এইটো আকৌ 500 550 শ'ল মাছ এইফালে আছে হাঁহ আৰু কোমোৰা আৰু এইবিলাক মানে চালানী মাছ নহয় একদম লোকেল ন ডাইৰেক্ট নদীৰ পৰা উঠাই আৰু ইয়াতে মানে ওলাই দিয়ে আৰু ভাল লাগি আছে বজাৰখনত আহি বেছি ডাঙৰ বজাৰ নহয় অকল মাছে আৰু খালি দুটা হাঁহ দেখা পাইছোঁ আৰু কোমোৰা দেখা পাইছোঁ এই নাৰিকল আহি গ'ল নাৰিকলৰ কাৰণে আৰু কি মাছ বা মাছ কাটি আছে চাগে আচ্ছা 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 ইয়াতে মাছ কাটি আছে মাছৰ ৰেট মানে বহুত মানে বেছি হাই হৈ আছে তেওঁলোকে কমা নাই বেছি টাইমো হোৱা নাই দিয়কচোন তো লাহে লাহে যিমানে মাছ বাঢ়িব দামটো অলপ কমিব ন হয় না বলে চলো 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 গাইছ হাঁহৰ লগত কোমোৰা ফ্ৰী কাটিব নালাগে মাছৰ বজাৰত মানে জুই লাগিছে দামৰ কাজিয়াও লাগি আছে গাইছ সেইকাৰণে আমি অলপ চাই লাগি আহিলোঁ সেয়ে চাওক ইয়াৰ পৰা এই তালৈকে বেছি ডাঙৰ নহয় গাইছ মানে মাছ ল'লে মানে কাটি নিদিয়ে প্ৰব্লেমটো হ'ল সেইটোৱে দিব মানে এক্সট্ৰা কৰি কাটিব লাগিব তাতে যাই কিনে কি আনছে এইগিলা গাড়ীখন আছে ইমান নাম আন্টি চাচোন লুট বাপৰে বাপ খেৰত ইয়াতকৈ এখন মই ডাঙৰ দেখা পাইছোঁ এই কালি না পৰহি দিনা দেখা পাইছোঁ বা লুটিং কৰে আৰু যেতিয়া মানে জাপে ন বেলেগ টেকনিকত জাপে মাছ গাইছ লেকে কৰিব পৰা নাই মাছকেইটা ইমান পচন্দ লগা নাই মই একদম মনেদি কৈছোঁ আৰু কিন্তু মামাই চাই আছে কিন্তু লোকেল মাছ গোটেইখিনি চাওঁ কি হয় নৰ্মেলকৈ মাৰা নৰ্মেলকে মাৰি মাছটোত কি হ'ব শিকাই কাটি দিয়া আধা কৰি দিয়া নাই এইফালে দিয়া এইফালে কাটা 19-20 का फर्क है सो गाइस আমি আৰিয়াত গৈ আছো তলত জাপ মাৰি শীতল বেয়া তেল আছে মই মৰিম লাগিল ভিডিঅ' কৰি থাকিম আকৌ চাব লাগিব গাইছ নাওখনত উঠাব নেকি পাগলা পাইছে ভাই ক'ত পান মানে মই নোৱাৰা যাব সময় নাওত উঠিলো ইয়াৰ পৰা জাপ দিছো বোলে নাওত উঠিছো চ' গাইছ বজাৰৰ পৰা ওলাই দিলোঁ আৰু চাইকেল মাৰি বহুত ভাগৰ লাগছে আৰু আগত আছে মাছ আৰু মামা পিছত আছে তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব তো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ তো আজিলৈ টাটা বাই বাই চলো বাই বাই